অসম চৰকাৰৰ আঁচনিখন দলৰ কাৰণে আহিছে নে অসম চৰকাৰ সকলো দুখীয়া মহিলাৰ কাৰণে আহিছে? মই সেইটো প্ৰশ্ন প্ৰথমতে উত্থাপন কৰিছোঁ আজি সমজিলালৈ আহি। কিন্তু যদি দলৰ কাৰণে আহিছে তেতিয়াহ'লে আমি ইয়াত আজি প্ৰতিবাদ কৰিবলৈ আমাৰ কোনো কথা নাই। যদি অসম চৰকাৰৰ আঁচনি হয় তেতিয়াহ'লে প্ৰতিগৰাকী দুখীয়া মহিলাই, বিধৱা মহিলাই হওক, দুখীয়াই হওক, সকলো বিকলাংগ হওক, সকলোৱে অৰুণোদয় পাবলৈ সক্ষম হ'ব লাগে। কিন্তু আজি আমি প্ৰথমৰ পৰা অৰুণোদয় পাই আহিছিলোঁ, 830 টকাৰ পৰা পাই আহিছিলোঁ। এতিয়া বৰ্তমান যিখন আমাৰ পঞ্চায়ত হ'ল, নতুনকৈ প্ৰেচিডেণ্ট জড়িত হ'ল, সেই প্ৰেচিডেণ্টগৰাকী হোৱাৰ পৰা আমাৰ এতিয়া অৰুণোদয় কৰ্তন কৰিলে বুলি আমি সম্পূৰ্ণ নিজে গম পাইছোঁ। এতিয়া যদি আপোনালোককো আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ যদি ধেমেচি পঞ্চায়তৰ প্ৰেচিডেণ্টগৰাকীয়ে যদি অৰুণোদয় যোগ্য হয়, তেনেহ'লে আমি বিধৱা মহিলাই কিয় অৰুণোদয়ৰ পৰা বঞ্চিত হৈছোঁ? খোৱাং সমজিলা অফিচত উপস্থিত এইটো কাৰণে হৈছোঁ, আমাৰ এই মহিলাসকলক যিহেতু দেখিছে, এই মহিলাসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। অৰুণোদয় হিতাধিকাৰীসকল ইতিমধ্যে অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে। গতিকে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আপত্তি কৰি আছে যে অৰুণোদয়ৰ পৰা আমি বঞ্চিত হৈছোঁ, আমাৰ অৰুণোদয় কৰ্তন কৰা হৈছে। আৰু সেই অৰুণোদয় কিয় কৰ্তন কৰিব, তাৰ আমাক উপযুক্ত বিচাৰ লাগে। আৰু এই অৰুণোদয় যিসকল পাবৰ যোগ্য, সেই যোগ্য মহিলাসকলে পাই আছিলে, কিন্তু সেই অধিকাৰৰ পৰা এই মহিলাসকলক কিয় বঞ্চিত কৰা হৈছে, আৰু তাৰ উত্তৰ বিচাৰি ইয়ালৈ আহিছোঁ। আৰু এটা সমাধান সূত্ৰ বিচাৰি আমি আজি সমজিলা অফিচত আজি উপস্থিত হৈছোঁহি।